নমস্কাৰ বন্ধুসকল, বিচিত্ৰ বসুমতাৰী চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বহুত দিনৰ মূৰত আপোনালোকক মোৰ ফাৰ্মখনৰ ভিডিঅ' দেখাই আছোঁ আৰু আগন্তুক দিনত মই ফাৰ্মক লৈ কি ভাবিছোঁ এই কথাটো মই আপোনালোকক কৈ আছোঁ। বলক মোৰ ফাৰ্মটো চাই লওঁ। নমস্কাৰ, এয়া বন্ধুসকল, এইটো মাকজনী জাগা নোহোৱাৰ বাবে বাহিৰত থৈ দিছোঁ। এয়া ছেকেণ্ড টাইম পোৱালি দিলা। পোৱালিখিনি বিক্ৰী কৰি দিলোঁ আৰু কেইটামান আছে, সেইখিনি বিক্ৰী হৈ যাব। খুব ক্ষীণাই গৈছে, কেইদিনমান ভালদৰে খুৱাব লাগিব। তাৰপিছত এইটো মই বিক্ৰী কৰি দিম আৰু ক্ৰছ নকৰাওঁ। আৰু ইয়াতে এইখিনি এই জানুৱাৰী ছিজনত বিক্ৰী কৰি দিম। ইয়াত তিনিটা আছে আৰু এইটো বৰটো, এইটো খাচী কৰা হৈ গ'ল, এইটো বিক্ৰী কৰি দিম। ইয়াৰ ভৰিটো অলপমান প্ৰব্লেম, ইনফেকশ্যন হৈ আছে, ঔষধ দি আছোঁ, এতিয়া অলপমান ভাল পাইছে, এইটো বিক্ৰী কৰি দিম। আৰু এইটো খাচী, এইটো বিক্ৰী কৰি দিম। ইয়াতো পোৱালি এটা আছে আৰু এইকেইটা পোৱালি মই বিক্ৰী কৰি আছোঁ। এইখিনি ৰৈ আছে, এইখিনি বিক্ৰী কৰি দিম। আৰু বন্ধুসকল, মই বৰ্তমান গাহৰি ফাৰ্ম নকৰোঁ, পিছলৈ কৰিম যেতিয়া বজাৰবোৰ ভাল হয়। এতিয়া যি পৰিস্থিতি হৈ আছে, মই এতিয়া গাহৰি পোহাটো বৰ টান হৈ পৰিছে আৰু গাহৰিৰ দামো নাই, পোৱালিৰো দাম নাই, সেইবাবে আৰু দানাৰ বহুত দাম বাঢ়ি গৈ আছে, সেইবাবে মই গাহৰি ফাৰ্ম এতিয়া নকৰোঁ। পিছলৈ দিনকাল ভাল হ'লে গাহৰি ফাৰ্ম আৰম্ভ কৰিম আৰু এনেকৈ থাকিব ফাৰ্মটো, পিছলৈ কৰিম। আৰু যিসকলে এতিয়া ফাৰ্ম কৰিম বুলি ভাবিছে, এতিয়া কৰিব নালাগে, কৰিলেও এটা বা দুটাৰে আৰম্ভ কৰিব, বেছি গাহৰি লৈ ফাৰ্ম আৰম্ভ নকৰিব। এতিয়া গাহৰিৰ ব্যৱসায়টো একদম ল' চলি আছে, গতিকে এইখিনি মই আপোনালোকৰ কথা ক'লোঁ। আৰু যাতে মই দিনকাল আগলৈ ভাল হয়, সেইটোৰ বাবে আপোনালোকে আহিব কৰিব। তো আজিৰ ভিডিঅ' ইমানতে, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, ধন্যবাদ।